বিকল্প বহুত পাব লক্ষ্যৰ পৰা ফালৰি কাটিবলৈ, কিন্তু সংকল্প এটাই যথেষ্ট লক্ষ্যত উপনীত হ'বলৈ। মনত ৰাখিব, য'ত কষ্ট নাই তাত সফলতাও নাই। জিকাৰ আনন্দ উপভোগ কৰিবলৈ তেতিয়া বেছি ভাল লাগে যেতিয়া সকলো হৰাৰ আশাত ৰৈ থাকে। মানুহে কি কৰিছে বা কি নাই কৰা সেইটো আপোনাৰ বাবে প্ৰয়োজন নহয়, কিন্তু আপুনি কি কৰিছে বা কি নাই কৰা সেইটো আপোনাৰ বাবে প্ৰয়োজন। কিছুমান এনেকুৱা মানুহ আছে যি আপোনাৰ পৰাই শিকি আকৌ আপোনাকে শিকাবলৈ চেষ্টা কৰে। আপুনি সেইটো কাম নকৰিলেও একো নাই, যিটো কাম কৰিলে আপুনি ভগৱানক পাব, কিন্তু সেইটো কাম নিশ্চয় কৰিব যিটো কাম কৰিলে আপুনি আশীৰ্বাদ পাব। আপোনাৰ জীৱনৰ সকলোতকৈ ডাঙৰ ভুলটো হৈছে আপুনি নিজকে দুৰ্বল বুলি ভবাটো। যিবিলাক বস্তুৱে আপোনাক শাৰীৰিকভাৱে, মানসিকভাৱে, বৌদ্ধিকভাৱে দুৰ্বল কৰিছে, সেইবিলাক বস্তুক আপোনাৰ জীৱনৰ পৰা এই মুহূৰ্ততেই বিষ হিচাপে ত্যাগ কৰক। কোন কেতিয়া কাৰ কিমান আপোন সেইটো কেৱল সময়েহে নিৰ্ণয় কৰিব। ভাগ্য সলনি হৈ যায় মানুহৰ যদি জীৱনত কিবা লক্ষ্য থাকে, নহ'লে জীৱন শেষ হৈ যায় ভাগ্যক দুখ দি। মনত ৰাখিব, কষ্টৰ অবিহনে সফলতা সম্ভৱ নহয়। মানুহে সফলতা তেতিয়া লাভ কৰে যেতিয়া পৃথিৱীখনক নহয় নিজকে সলনি কৰিবলৈ আৰম্ভ কৰে। নিজৰ উন্নতিৰ কাৰণে ইমানেই সময় লগাই দিয়ক যাতে বেলেগৰ কিবা বেয়া ভাবিবলৈ বা বেলেগৰ কিবা কৰিবলৈ আপোনাৰ ওচৰত সময় নোহোৱা হয়। আমাৰ অনুমান ভুল হ'ব পাৰে, কিন্তু অনুভৱ নহয়, কাৰণ অনুমান হৈছে আমাৰ মনৰ এক কল্পনা আৰু অনুভৱ হৈছে আমাৰ জীৱনৰ এক শিক্ষা। যদি জীৱনত সফলতা লাভ কৰিবলৈ আছে, তেনেহ'লে আপোনাৰ জীৱনৰ পৰা 5টা কথা আজিয়ে বাহিৰ কৰক। প্ৰথম, মানুহে কি ক'ব। দ্বিতীয়, মোৰ দ্বাৰাই নহ'ব। তৃতীয়, মোৰ মন নাই। চতুৰ্থ, মোৰ ভাগ্যত নাই। আৰু পঞ্চম, মোৰ ওচৰত সময় নাই। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল মোক কমেণ্ট কৰি জনাব। যদি সঁচাকৈ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল, অলপ হ'লেও অনুপ্ৰেৰণা পালে, তেনেহ'লে লাইক কৰিব, আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব, আৰু শেষত প্লিজ মোক উৎসাহিত কৰিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ। জয় আই অসম।